Mari dia kakak. Kurang dia saya tehi. Ay very tak. Karena di sal seladim. Hah? Kakak mata murmur. Mati gerak. Mati gerak. Taguni. মই ৰঞ্জিত চৌধুৰী আমাৰ ৰংঘৰ পৰা Oh Ranjit দেখো. তোমালোককে লগ পাব আহিলো Aha. ৱেলকাম টু মাই চেনেল আমাৰ ৰংঘৰ আপোনালোকেতো জানে মই কিউএনএ হিতান এটা কৰোঁ আৰু এই কিউএনএ হিতানটোত আজি এনেকুৱা কেইজনমান ব্যক্তিক মই লগত লগাম যিকেইজন ব্যক্তি এনেকুৱা কিছুমান কাম কৰিছে আপোনালোকে চকু কপালত উঠিব সঁচাকৈ ক'ব গ'লে কিয় আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিলে গম পাব তে বলক আমি কিউএনএ হিতানটো আৰম্ভ কৰোঁ বৰ্তমান মই তোমাক কৈছোঁ মোৰ নিজা এটা চেনেল আছে আমাৰ ৰংঘৰ আৰু তোমালোকেতো চিনিয়ে পাইছা আজি একচুৱেলি মই কিউএনএ হিতান বুলি এটা থাকে মোৰ সেইটোত মই নতুন কিছুমান ইউটিউবাৰ যিবিলাক কাম কৰি আছে বহুতে হয়তো গম নাপায় সেই বিষয়ে তোমালোকৰ বিষয়ে অলপমান জানিব যাতে মানুহবিলাকে যাতে গম পায় তাৰ বিষয়ে কিছুমান কথা পাতিম বুলি আহিলোঁ আৰু তোমালোকৰ যিহেতু চেনেলটো নতুন তাৰ বিষয়ে অলপমান জানিম বুলি আহিলোঁ তে প্ৰথমতে মই তোমাৰ পৰা জানিব বিচাৰিছোঁ তোমাৰ নিজৰ পৰিচয়টো জানিব বিচাৰিছোঁ মই প্ৰসেনজিৎ শৰ্মা হয় আমাৰ যিটো চেনেল আছে চেনেলটোৰ নাম হৈছে হয়গ্ৰীৱ আৰ্টছ আমাৰ হাজোৰ মহাপ্ৰভু শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱৰ মানে নামত আমি চেনেলটোৰ নামাকৰণ কৰিছোঁ আৰু আমি মানে এনে সৰু মানে হেৰি বনাওঁ কমেডি একশ্যন শ্বৰ্ট মুভি কিছুমান বনাওঁ আৰু আজি 2 মাহমানৰ পৰা আমি এইদৰে কাম কৰি আছোঁ ৰাইজে খুব ভাল পাইছে আচ্ছা মোৰ প্ৰথম প্ৰশ্নটো হ'ল তুমি যে চেনেলটো খুলিলা ইয়াৰ আৰু ৰহস্যটো কি আচলতে এইবিলাক গোটেই চখ আমাৰ গোটেইকেইটা ল'ৰাৰে আমি এনেকুৱা এটা মানে কিছুমান একশ্যন ছিকুৱেঞ্চ মানে আমি হেৰি কৰিছিলোঁ শ্বুট কৰিছিলোঁ কৰি কিনে এনেই নিজে চাবৰ কাৰণে তাৰপিছত যেতিয়া মানে মানুহে দেখিলে তেতিয়া সকলোৱে তাৰমানে ক'লে যে এই ভিডিঅ'বিলাক মানে খুব ভাল হৈছে আৰু এইখিনি তাৰমানে স্প্ৰেড হ'ব লাগে আচ্ছা সেইকাৰণে আমি তেতিয়া ভাবিলোঁ যাতে সকলোৱে এই ভিডিঅ'বিলাকৰ তাৰমানে মনোৰঞ্জনটো ল'ব পাৰে সেইটোৰ কাৰণে আমি হয়গ্ৰীৱ আৰ্টছ বুলি আমি চেনেলটো খুলি কিনে তেনেকৈ আমি আপলোড দিওঁ আৰু মানে ৰাইজেও চাই মানে ভাল পাইছে খুব ভাল সঁহাৰি পাইছোঁ আমি ঠিক আছে আমাৰ চেনেলৰ যিকেইগৰাকী সদস্য আছে সেইকেইগৰাকী হ'ল পল্লৱ কলিতা মোৰ নাম শ্ৰী পল্লৱ কলিতা নমস্কাৰ মোৰ নাম শ্ৰী অপূৰ্ব শৰ্মা বিশাল কুমাৰ শৰ্মা নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰী দীপাংকৰ দাস নমস্কাৰ মোৰ নাম বিপ্লৱ কলিতা নমস্কাৰ মোৰ নাম ধ্ৰুৱজ্যোতি ভৰত দাস আৰু আমাৰ যিজন মূল মানুহ আমাৰ চেনেলটোৰ আমাৰ ভিডিঅ'বিলাকৰ ডাইৰেক্টৰ আমাৰ প্ৰডিউচাৰ আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ আৰু আমাৰ এডিটৰ সকলোখিনি কাম তেওঁৰে মানে প্লেনিঙত হয় তেখেতৰ লগত চিনাকি কৰি দিওঁ তেখেত হৈছে আমাৰ প্ৰাণজিৎ দাস মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে সাধাৰণতে আমি যদি চাব যাওঁ আমি যদি ধৰা এটা ভিডিঅ' এটা বনাওঁ তাৰ কাৰণে কাৰিকৰী দিশত যথেষ্টখিনি আমি উন্নতি লাগে ধৰক মানে মডাৰ্ণ ইকুইপমেণ্ট কিছুমান লাগে ধৰক DSLR কেমেৰা হওক বা এডিটিং ভাল হ'ব লাগে এনেও বিভিন্ন ধৰণৰ এতিয়া তোমালোকৰ চেনেলত মানে কেনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰয়োগ কৰা আমাৰ চেনেলত আচলতে আমাৰ টেকনিকেল ছাইডটো ইমান ষ্ট্ৰং নহয় আৰু আমাৰ ল'ৰাবিলাকো ইমান ফাইনেন্সিয়েলি ষ্ট্ৰং নহয় তো আমি তাৰমানে গোটেই ভিডিঅ'খিনি কৰোঁ যিহেতু আমাৰ DSLR কেমেৰা নাই আপুনি হয়তো শুনিলে আচৰিত হ'ব আৰু সকলোৱে আচৰিত হয় আমি মোবাইল ফোনৰ কেমেৰা দিয়ে আমি তাৰমানে ভিডিঅ'বিলাক কৰোঁ আচ্ছা আৰু তেনেকৈয়ে ভাল হৈ আছে মানে মেইন কথা মানে পাব্লিকে কণ্টেণ্ট বিচাৰে ভাল কণ্টেণ্ট দিলে আপোনাৰ কেমেৰা বুলি কথা নাই মানে ৰাইজে মানে যদি মনোগ্ৰাহী হয় তেতিয়াহ'লে ৰাইজে আঁকোৱালি লয় প্ৰাণজিৎ তোমালৈ এটা প্ৰশ্ন আছে তোমালোকে যি নাটক কৰা সেয়া অন দ্য স্পট কৰা নে তাৰ বাবে স্ক্ৰিপ্ট লিখা আমাৰ এনেকুৱা লিখা চিখা একো নহয় তাৰমানে আমাৰ জাগা ধৰো কামবিলাক মানে ইহঁতক কৈ দিওঁ যি বোলে এনেকৈ এটা ভিডিঅ' বনাব বিচাৰিছোঁ এনেকুৱা হ'ব আৰু ইহঁতো ইমান টেলেণ্টেড ইহঁতক তাৰমানে এবাৰ ক'লেই হ'ল যে এনেকৈ বনাম ডাইলগ চাইলগ তোমালোকে নিজে যি দিয়া দি দিবা এনেকৈ হৈছে কামবিলাক আমাৰ
এনেকুৱা কাহিনী আমাৰ লিখা নহয় তাৰমানে আৰু টাইমো নাই এইবিলাক লিখিবৰ কাৰণে ভাবিবৰ কাৰণে আৰু মাথাত ইমান মালো নাই এতিয়া মই পল্লৱলৈ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ মই তোমাৰ চেনেলটোত চাইছোঁ হয়গ্ৰীৱ আৰ্ট চেনেলটোত তোমাৰ তাতে এক্টিং মানে যথেষ্টখিনি ভাল ইয়াৰ কাৰণে তুমি কিবা ক'ৰবাত শিকিছিলা নেকি নাই অকল মোৰ বুলি নহয় মানে আমাৰ ইয়াত যিমানখিনি আছে আৰ্টিষ্ট মানে চবৰে ভাল হয় আৰু মই শিকা নাই ক'তো আৰু চিনেমা চাওঁ চিনেমা চাই ভাল পাওঁ সেইখিনি আৰু আচ্ছা প্ৰসঞ্জিত বেছি আৰু মই সময় নলওঁ যিহেতু তোমালোকৰ শ্বুটিং চলি আছে মোৰ শেষ এটা প্ৰশ্ন আছিল তাৰমানে বৰ্তমান মই যিটো Q&A কৰি আছোঁ যিটো মানে প্ৰশ্নৰ উত্তৰ শিতানটো মোৰ বৰ্তমান কৰি আছোঁ আমাৰ ৰংঘৰ চেনেলত ইয়াৰ বিষয়ে দুষাৰ কিবা ক'ব বিচাৰিবা নেকি প্ৰথমতে আপোনাক যথেষ্ট ধন্যবাদ আমি সকলোৱে আপোনাৰ যিটো চেনেল আছে আমাৰ ৰংঘৰ আমি চাওঁ আৰু প্ৰায়ে দেখা পাওঁ যে আপুনি যিবিলাক সৰু সৰু ইউটিউবাৰ যিবিলাক মানে আপকামিং ইউটিউবাৰ তেওঁলোকৰ আপুনি মানে ইণ্টাৰভিউ লৈ কিনে আপুনি নিজৰ চেনেলত দেখায় এইটো আচলতে আপুনি খুব ভাল কাম কৰিছে আৰু মই মানে মনেদি মানে আশা কৰোঁ যে আপোনাৰ চেনেলটো খুবেই গ্ৰ' হওক দৰ্শকসকলকো মই অনুৰোধ কৰিব বিচাৰিম যে এখেতৰ আমাৰ ৰংঘৰ চেনেলটো সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে এওঁৰ ভিডিঅ'বিলাক খুব সুন্দৰ হয় সকলোৱে যাতে তেওঁৰ ভিডিঅ'বিলাক উপভোগ কৰে আৰু তেওঁলৈ আমাৰ হয়গ্ৰীৱ আৰ্ট চেনেলটোৰ ফালৰ পৰা আমাৰ সকলো সদস্যৰ ফালৰ পৰা যথেষ্ট শুভকামনা থেংক ইউ যথেষ্ট ধন্যবাদ এইখিনিতে মই দুআষাৰ ক'ব খুজিছোঁ ৰঞ্জিতদাৰ আমাৰ ৰংঘৰ অতি সুন্দৰ চেনেল প্ৰত্যেকে যেন ৰাইজে ভালদৰে আঁকোৱালি লয় ছাবস্ক্ৰাইব কৰে লাইক কৰে কমেণ্ট কৰে এইখিনিয়ে দাদাৰ কিন্তু চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব কিন্তু দাদাৰ চেনেল আজি মোৰ খুব ভাল লাগিল Q&Aটো কৰি কাৰণ আজি হয়গ্ৰীৱ আৰ্ট যিটো চেনেল আছে মানে যিখিনি কাম কৰি আছে খুবেই ভাল কাম কৰি আছে আজি মোৰ ভাগ্যও ভাল শ্বুটিং চলি থকা সময়তে মই গৈ পালোঁ আপোনালোকক এটা কথা কওঁ এই চেনেলটো আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে গৈ কিনে তাতে নিশ্চয় ছাবস্ক্ৰাইব কৰিব লাইক কৰিব লগতে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু মই বিচাৰোঁ এই চেনেলটো অতি একদম কম সময়তে যথেষ্টখিনি উন্নতি হ'ব লাগে গ্ৰ'থ হ'ব লাগে তেতিয়ালৈ মোৰ Q&Aটো মোক বিদায় দিয়ক ধন্যবাদ থেংক ইউ